কেলা আজি ইমান গৰম হৈছে লগৰকেইটাকে ফোন এটা কৰোঁ। এই ভাই ক'ত আছ? এই পুখুৰী পাৰতে বহি আছোঁ, জল্দি আহ মই ইয়াত অকলে আছোঁ, বহুত গৰম হৈছে আজি। জল্দি আহ, এই লগৰকেইটাকো লৈ আহ। কি কবি, ঘৰত ইমান গৰম, অথনিৰ পৰা বহি আছোঁ, সেইকাৰণে তহঁতলৈ ফোন কৰিলোঁ। সোনকালে কৰিব লাগিছিলে আকৌ ফোনটো। এই নাই, ময়ো অহা বেছি টাইম হোৱাই নাই, এই লগতে আহিলে, ইয়াৰ লগতে বহি আছে আমাৰ। তাকে এনেকুৱা লগৰীয়া এটা থাকে, গোটেইকেইটাই মিলি কথা পাতিবলৈ। ৰিজাল্টটো দিবই চাগে, কিন্তু কি ক'বা, ৰেগুলাৰ ৰিজাল্ট দিয়ে, সদায় নিউজ পাওঁ, কিন্তু ৰিজাল্টহে নিদিয়ে। তাকেতো তোক কাইলৈ পৰহিলৈতো ৰিজাল্ট দিব, তাকে চিন্তাই লাগি আছে। কি ক'বা, তাকেতো ৰিজাল্ট এতিয়া কি দিব, সঠিক নিউজটো পোৱা হ'লে গম পালোহেঁতেন। তাকে এতিয়া সদায় নিউজ ওলাই, সদায় ভয় খুৱাই থাকে। তাকেতো ভালটোহে নিদিয়ে, ৰিজাল্ট দিব আৰু তেন্তে। ডাঙৰ কথা হ'ল, গম পাইছ ন? তহঁতে ডাঙৰ কথা এটা হ'ল, তহঁতে কি কৰি আছ ইয়াত? গমেই নাপাওঁ ৰিজাল্ট দিব কালি। তহঁতে গমেই নাপাওঁ, এই নিউজত দি আছে, মই চাই আছোঁ। এয়া চা এই বল ঘৰলৈ যাওঁ, মাতে ঘৰলৈ যাম, ভালকে নিউজ চাওঁগে। যি হয় হ'ব, কাইলৈ কিন্তু গোটেইকেইটা লগ খাম দেই একেলগতে। কাইলৈ এটা কাম কৰিম, আমাৰ ঘৰত আহিবি ৰিজাল্ট চাব। মা তুমি গম নোপোৱা নেকি? কাইলৈ ৰিজাল্ট দিব নহয়, তাৰে নিউজটো চাই আছো। ৰিজাল্ট দিনো ভালেই হ'ব, মই ভাত পানীকেইটা বনাওঁগে, সোনকালে খাই বৈ শুই থাকোঁ। ৰাতিপুৱা আকৌ মানুহ আহিব নহয় খবৰ খাতি ল'বলৈ। বাৰু চাহকণ খাই লওঁ দেই। কৃষ্ণ প্ৰভু, ৰিজাল্ট চাবলৈ ওলাইছো আৰু ৰিজাল্টটো যে ভাল হয়। কৃষ্ণ তুমি চালেহে চোৱা আৰু। মই দেখোন ফেল। মোৰ মাহঁতক এতিয়া কি ক'ম? দেউতাহঁতক কি ক'ম? হেল্ল', কচোন, মই শুই আছিলোঁ। হা, আজি ৰিজাল্ট দিব সঁচাকৈ নেকি? মই চাইছোঁ। হেল্ল', মই পাছ কৰিলোঁ। তোৰ ৰিজাল্ট ক? হা, গৈছোঁ। তো আপোনালোকে সকলোৱে গম পাইছে যে বৰ্তমান চবতে অসমত চলি আছে বৰ্ড ৰিজাল্ট। একমাত্ৰ এতিয়া সকলোৱে মুখে মুখে চলি আছে বৰ্ড ৰিজাল্টৰ কথা। তো বৰ্ড ৰিজাল্টত আজি বৰ্তমান উপস্থিত আছোঁ। যিজন ব্যক্তিয়ে অসমতে প্ৰথম স্থান পাবলৈ সক্ষম হৈছে, সেইজন মানুহৰ ঘৰত উপস্থিত আছোঁ। তো সেইজন মানুহ হৈছে আমাৰ সকলোৰে চিনাই পৰিচিত সৰ্বানন্দ বৈদ্য। তো সৰ্বানন্দ বৈদ্য ঘৰত আমি উপস্থিত আছোঁ গোটেইখিনি। তো এতিয়া আপোনালোকৰ দেখা সৰ্বানন্দ ঘৰৰ পৰিৱেশ হৈছে, সকলোৱে উখল মাখৰ পৰিৱেশ হৈছে। তো আপোনালোকে ডাইৰেক্ট আপোনাৰ কোনটাকে লৈ সৰ্বানন্দ বৈদ্য ঘৰলৈ যাওক। এই ভগৱান, তোমাৰ ওচৰত মই একদম সেৱা কৰিছোঁ আৰু এতিয়ালৈকে 4 বাৰ দিলে, এইবাৰ 5 নম্বৰ বাৰ, এইবাৰ 5 পাই দিবা আৰু ৰিজাল্ট চাবলৈ লাগিছোঁ ভগৱান। তোমাৰ ঘৰত লগাই গাখীৰ জাহাজী কল খুৱাম ভগৱান, এইবাৰ 5 পাই দিবা আৰু চাবা আৰু। কৃষ্ণ ভগৱান কৃষ্ণ।
মোৰ গাৰ্লফ্ৰেণ্ডক ল'ব নহয় নহয় আপোনাৰ মানে ফিলিংছটো কেনেকুৱা আপুনি পাছ কৰিছে সময়তে প্ৰথমতে আপোনাৰ মানে মই পাছ কৰা মই পঢ়িছিলোঁ যেতিয়া ৰাস্তাতে গাড়ী এখন গৈছিলে গাড়ীখনৰ পোহৰত মই গৈ কিতাপখন মেলি পৰিছিলোঁ 2 ছেকেণ্ডত মুখস্থ কৰিছিলোঁ আৰু যেতিয়া বাটে বাটে চিগাৰেট খাইছে মানুহে তেতিয়া মই দৌৰিছিলোঁ সি যেতিয়া চিগাৰেটৰ টুকুৰাটো পেলাইছিলে সেইটো মই হুপি হুপি দুটা কাম কৰিছোঁ এটা খাইছিলোঁ এটা পঢ়িছিলোঁ দুইটা কৰিছোঁ আৰু আপোনাৰ মাক আছে আপোনাৰ মাকক কোৱা মই তেনেকৈ মাকক মাক আছে তো মাকক আপুনি আপোনাৰ বজোৱাই আজি অসমতে প্ৰথম টাইমতে আপোনাৰ আপোনালোকে দেখিবলৈ পালে এইবিলাক গোটেই আমি বৰ্তমান সমানন্দ ঘৰৰ পৰিৱেশ দেখিছোঁ সমানন্দ ঘৰৰ সন্মাসৰ পৰিৱেশ গোটেই মানুহে গোটেই সম্পূৰ্ণ পৰা সকলোৱে আমাৰ সমানন্দ ঘৰটো আমি আৰু আপোনালোকে দেখুৱাই দিম ধুনীয়াকৈ চাই থাকক আপোনালোকে আমাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক এই ভগৱান চাবা ৰিজাল্ট চাবলৈ লৈছোঁ এই ৰিজাল্ট আহি যা ভগৱান এইবাৰ পাছ কৰিলোঁ হয় আৰু পাছ কৰি গ'লো এইবাৰ পাছ কৰি গ'লো এইবাৰ আপোনাৰতো কষ্ট হৈছে আপোনাৰ আৰু কাৰ কষ্ট হৈছে মোৰ আৰু কষ্ট হৈছে বিয়া কথাটো মই ক'বলৈ নাই ই মোক নকল জাপি দেশত ঘূৰাই দিছিলে আৰু মোৰ লগৰকেইটা নকল কৰিলে যি সুবিধা মোক দিছে ল'ৰাজনৰ কথাটো মই ক'বলৈ একদম মানে ফাৰ্ষ্টত ক'ব বিচাৰোঁ ল'ৰাজনে সোমাই আহি মোক কৈছিলে যেন তুমি নকল কৰা যি আছে যিয়ে নিচা চব কৰা মই বাহিৰত ৰৈ আছোঁ বাহিৰত ৰৈ মই এক্সটাৰ্নেল যদি আহে মই তোমাক খবৰটো দি দিম আৰু মই তেনেকৈ নকল কৰিয়ে পাছ কৰিলোঁ তো আমাৰ আপোনালোকে বিষয়ে আমাৰ এই কেছ সৰ্বানন্দ ভাগৰ ছাকচেছৰ পিছৰ আৰু কাহিনী মানুহখিনি আপোনালোকে গম পাইছোঁ আৰু লগতে আৰু গোটেই গাঁৱৰ মানুহ যে আমি গাঁৱৰ এজন বয়সস্থ মানুহৰ দ্বাৰা সুধিব যে আপোনাৰ আপোনাৰ গাঁৱৰ প্ৰথম স্থান দখল কৰিব আপোনালোকে দেখিবলৈ মানে গাঁৱৰ সকলোৱে ওলোৱা এতিয়া ইয়াৰ পিছত আমি কোনকেইটাই বেলেগ এটা জেগালৈ গৈছোঁ মই ফেইল কৰি গ'লোঁ লগৰ চব পাছ কৰি গ'লোঁ মা দেউতাই বহুত কষ্টকৈ মোক পঢ়াইছিলে মোৰ মা দেউতাক আজি কেনেকৈ মোক দেখুৱাম মই নাই মই ব্লেডে হাত কাটি মৰি যাওঁ অঁ এইটোৱে ফোন কৰিছিলে হেল্ল' অঁ তই ফেইল কৰিলি নেকি অঁ মোৰ একেই অঁ কি আকৌ এবাৰ চান্স দিছে তেনেহ'লে দুইটা ভালকৈ পঢ়িব আগতে আকৌ দিম ঠিক আছে অঁ ঠিক আছে হ'ব দে অঁ সকলোৱে ৰিজাল্টটো ভাল কৰিম বুলিয়েতো এক্সামটো দিয়ে কিন্তু কিছুমানৰ বেয়া হৈ যায় সেই বুলি কোনো বাপেক মাকে বা গাঁৱৰ পৰিয়ালে কোনো ধৰণৰ বেয়াকৈ ক'ব নালাগে অৱশ্যে সেই কেণ্ডিডেটক উৎসাহ দিব লাগে যাতে 5 বছৰ ভালকৈ এক্সামটো দিব পাৰে কাৰণ আজিকালি আমাৰ সমাজত ছুইচাইড কেছটো বহুত হৈ গৈছে গতিকে আপোনালোকেও ধ্যান দিব যাতে কেণ্ডিডেটক উৎসাহ দিয়ে আৰু আমাৰ ইয়াত আছে বিতুপন শইকীয়া ই ক'ব পাছৰকণ তো আপোনালোকে কেনেকুৱা হ'ল নাজানো আমি প্ৰথম এখন বহুত নম্বৰ মানে এদিনত মানে খুব বেছি 2 ঘণ্টা শ্বুটিং কৰি পেলাই এঘণ্টাত এডিটকৈ আপলোড কৰিছোঁ আশা কৰোঁ ভালেই পাইছে আপোনালোকে তো আমাৰ নেটৱৰ্কটো বহুত শ্ল' কাৰণে অলপ এডিট কৰোঁতে প্ৰব্লেম হৈছে তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভালেই পালে আৰু দেখিছে আমি কম টাইমতে আমি ইয়াত থকা মেক্সিমাম ষ্টুডেণ্ট 12 হয় বা 12 কাইলৈ হয়তো ডাঙৰ কিজানি মই আছোঁ গ্ৰেজুৱেশ্যন কৰা আৰু এইখিনি দেখিছে ক্লাছ 5-6ৰ ল'ৰা ছোৱালী হয় সঁচাকৈ কাইলৈ আমাক সমৰ্থন কৰিছে কাইলৈ সঁচাকৈ আমাৰ ৰিজাল্টে দিব লাগিছে আমাৰ ৰিজাল্ট কি হয় সেইটো বাদ দিব পিছত আৰু ইয়াৰ ভিতৰত দেখিছে আমাৰ দুটা কেণ্ডিডেট অৱশ্যে হাই ছেকেণ্ডেৰী কেণ্ডিডেট আছেও ইয়াত এটা আছিলে কেণ্ডিডেট আৰু এটা আছিলে আপোনালোকে দেখিছিলে আমাৰ শ্বৰ্ট ফিল্মত ওলাইছিলে তাৰ কাম থকাৰ কাৰণে গুচি গ'ল তো শ্বৰ্ট ফিল্মত চাই ভাল পাব বুলি আশা কৰিলোঁ
তো আজিলৈ ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো চাই সকলোৱে প্লিজ এটা লাইক কৰিব লগতে সুন্দৰকৈ এটা কমেণ্ট আৰু দিব আৰু ছাবস্ক্ৰাইব লগতে কৰিবলৈ নাপাহৰিব নাপাহৰিব আৰু লগতে অলপ শ্বেয়াৰো কৰি দিব শ্বেয়াৰো কৰি দিব কলিং বটন টিপি দিবি। বাই বাই Yo,